दिनै क'क्राझार बिगियान फरायसालिमानि नीलकमल ब्रह्म अडिट'रियामाव साइन्स एन्ड टेक्न'लजिनि गोजोरथियारि जौगाथायनि सायाव नेशनेल कनफारेन्स खुंफुंदों। गाहायै दिनैनिफ्राय जागायनानै गाबोनसिम खुंनो लानाय बे जथुम्माखौ जुथायै बानजायदों क'क्राझार साइन्स कलेज बिजना भारती NESM इन्स्टिट्यूट अफ एडभान्स्ड स्टाडी इन साइन्स एन्ड टेक्न'लजि गुवाहाटी आरो शिलंआव थानाय नर्थ इस्ट सेन्टार फर टेक्न'लजि एप्लिकेशन एन्ड रिसार्च फसंथानफोरा। गिबियावनो बे हाबाफारिखौ आलारि बाथि फोजोंनानै बेखेवना होयो BTCनि EM अरुण कुमार दे बिथाङा। लोगोसेनो हाबाफारियाव बाहागो लायो क'क्राझार बिगियान फरायसालिमानि गोरायुं डक्टर RN सिन्हा, लोगो गोरायुं डक्टर शर्निष्ठा चक्रवर्ती, बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर प्रफेसर लाइस्राम लाड्डु सिंह, प्रफेसर सन्दीप दास, डिपार्टमेन्ट अफ बाय'केमिस्ट्री DU क'क्राझार, परेश माथुर, DGM NTPC, प्रफेसर देवेन्द्र महान, डिपार्टमेन्ट अफ सिभिल इन्जिनियारिं IIT DHU इन्डिया आरो गोबां मेलेमजिबि बिथांमोना। যেতিয়া এষ্টাব্লিছ হৈছিলে আমাৰ স্থানীয় লোকসকলে এষ্টাব্লিছ কৰোঁতে এটা ভিজন ৰাখিছিলে যে আমি সায়েন্স এডুকেশ্যনত এই এৰিয়াটোত এক্সেলেঞ্চ আনিম। আৰু বৰ্তমানৰ যি পৃথিৱীৰ সমস্যা চলি আছে তাতে সাষ্টেইনেবিলিটিৰ ওপৰত বহুতো প্ৰশ্ন আহি আছে। এখন সায়েন্স কলেজ হিচাপে আমি ছ'চাইটিক এটা মেছেজ দিব বিচাৰোঁ যে সকলো ক্ষেত্ৰতেই সাষ্টেইনেবিলিটিৰ কথাটো আমি চিন্তা কৰিব লাগে। উদাহৰণস্বৰূপে প্লাষ্টিক যেতিয়া আৰম্ভ কৰিছিলে তেওঁক নোবেল প্ৰাইজ দিয়া হৈছিলে, আৰু সেই প্লাষ্টিকৰ সমস্যাই পৃথিৱীখনক আজি আমাৰ কি কৰিছে। এতিয়া প্লাষ্টিকৰ সমস্যা উদ্ভাৱনৰ কাৰণে যে প্লাষ্টিকৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ তাক লৈ মানে কথাটো হ'ল যে যেনেকৈ কিবা এটা বস্তু আৱিষ্কাৰ কৰিলে সেইটো সাষ্টেইনেবল হ'বনে নহ'ব, মানে ভৱিষ্যতলৈ আমাক সেই বস্তুটোৱে উপকাৰ কৰিবনে নে ভৱিষ্যতত আমাক ধ্বংসৰ মুখলৈ লৈ যাব, সেই কথাষাৰ আমি আমাৰ প্ৰতিটো ক্ষেত্ৰতে অনুধাৱন কৰাটো উচিত। তো এই ক্ষেত্ৰত আমাৰ যিমানবোৰ উদ্ভাৱন হৈ আছে বা ইনোভেশ্যন বা ডিস্কভাৰ যি নকওঁ আমি, সেইবোৰ আমাৰ ছায়েন্স এণ্ড টেকন'লজিৰ দ্বাৰাই হৈ আছে। আৰু ছায়েন্স এণ্ড টেকন'লজিয়ে বৰ্তমানৰ পৃথিৱীৰ উন্নতিত এক বিশেষ ভূমিকা পালন কৰে। সেইকাৰণে সাষ্টেইনেবিলিটি ইন ছায়েন্স এণ্ড টেকন'লজি বা ছায়েন্স এণ্ড টেকন'লজি ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট এইটো এটা বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট বিষয় বৰ্তমান পৃথিৱীৰ সন্মুখত থিয় হৈ গৈছে। আৰু আমাৰ ৰিচাৰ্চাৰসকলে, আমাৰ প্ৰফেচৰসকলে বিভিন্ন ইনষ্টিটিউটৰ, আমাৰ ষ্টুডেণ্টসকলেও এই ছাষ্টেইনেবল ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত কাম কৰি আছে। সেইকাৰণে আমাৰ ছায়েন্স কলেজে ভাবিছোঁ যে আমি এনেকুৱা এখন প্লেটফৰ্ম তৈয়াৰ কৰোঁ যি প্লেটফৰ্মৰ দ্বাৰা ছাত্ৰ, প্ৰফেচৰ, চাইণ্টিষ্ট, একাডেমিচিয়ান আৰু গভৰ্ণমেণ্ট গোটেই পাৰ্চনছ একলগ হৈ এটা প্লেটফৰ্মত থিয় হৈ ছায়েন্স এণ্ড টেকন'লজি ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত চিন্তা কৰিব পাৰে। তেওঁলোকে কি কৰি আছে ছায়েন্স এণ্ড টেকন'লজিৰ কাৰণে বা ছাষ্টেইনেবিলিটিৰ কাৰণে, তেওঁলোকৰ ৰিচাৰ্চত কেনেধৰণৰ তেওঁলোকে পদ ৰাখিছে বা তেওঁলোকে কি পইণ্টছ কনচিডাৰ কৰিছে, তেওঁলোকে যদি নিজৰ ৰিচাৰ্চ ইনোভেশ্যনছখিনি ইয়াতে এটা প্লেটফৰ্মত বেলেগৰ সন্মুখত ৰাখে, তেতিয়া তেওঁলোকে সেই বেলেগেও এজনে আনজনৰ ৰিচাৰ্চৰ বিষয়ে গম পাব, ছায়েন্স এণ্ড টেকন'লজিৰ বিষয়ে গম পাব, ইনোভেশ্যনৰ বিষয়ে গম পাব, আৰু ভৱিষ্যতত এক বিশেষ পৰিকল্পনা হাতত ল'ব পাৰিব যাতে এখন সুন্দৰ পৃথিৱীলৈ আমি আগবাঢ়িব পাৰোঁ। যোৱা দুবছৰত আমাৰ পেণ্ডেমিক হৈ গ'ল, COVID-19 পেণ্ডেমিক। আমি বহুত দিন আমি ঘৰৰ ভিতৰতে আবদ্ধ থাকিলোঁ। আমাৰ যেন ৰিচাৰ্চ যেন স্তব্ধ হৈ যোৱাৰ নিচিনা হৈছিলে। আমাৰ এই কনফাৰেন্সৰ দ্বাৰা আমি আকৌ সেই ৰিচাৰ্চ কালচাৰটো আমাৰ চাইণ্টিষ্টসকলৰ মাজত, আমাৰ ষ্টুডেণ্ট প্ৰফেচৰসকলৰ মাজত এটা ৰিজুভিনেট কৰি আকৌ চাইণ্টিফিক কালচাৰটো, ৰিচাৰ্চ কালচাৰটো ইনকালকেট কৰাৰ কাৰণে আমাৰ এই কনফাৰেন্সটো আমি অৰ্গেনাইজ কৰিছোঁ দুদিনীয়া। আমাৰ এই কনফাৰেন্সটোত আমি বিজ্ঞান ভাৰতী এটা অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন, তেওঁলোকে আমাক জইণ্টলি সহায় কৰিছে অৰ্গেনাইজেশ্যন কৰোঁতে, আৰু লগতে কলাবৰেশ্যনত আছে ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকন'লজি, IASST গুৱাহাটী, আৰু নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি ইনোভেশ্যন এণ্ড এপ্লিকেশ্যন এণ্ড ৰিচাৰ্চ নেক্টাৰ শ্বিলং। এওঁলোকে আমাক কলাবৰেট কৰিছে। আমাৰ বহুতো ফাণ্ডিং এজেঞ্চিয়ে আমাক ফাণ্ড দিছে এই নেশ্যনেল কনফাৰেন্সটো হৈ উঠাত। আমি সকলোৱে মিলি এই গোটেইকেইটা, যেনেকৈ ধৰক আমাৰ ছায়েন্স কলেজ, বিজ্ঞান ভাৰতী, IASST গুৱাহাটী আৰু নেক্টাৰ শ্বিলং, সকলোৱে ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত কাম কৰা অৰ্গেনাইজেশ্যন, আৰু তেওঁলোকে ছায়েন্স এণ্ড টেকন'লজি প্ৰমোট কৰাৰ কাৰণে কাম কৰি আছে। আৰু আমি বিজ্ঞান শিক্ষা দি আছোঁ, ছায়েন্স এণ্ড টেকন'লজিৰ শিক্ষা দি আছোঁ। সেইকাৰণে আমি সকলোৱে একলগ হৈ এখন সুন্দৰ ভৱিষ্যতলৈ, সুন্দৰ পৃথিৱীলৈ আগবাঢ়ি যাব পাৰোঁ, আৰু আমি ৰিচাৰ্চাৰসকলক একগোট কৰি আৰু বেছি ভাল কৰিব পাৰোঁ, তাৰে পৰিকল্পনাৰে আমাৰ এইটো দুদিনীয়া 9 ছেপ্টেম্বৰ আৰু 10 ছেপ্টেম্বৰ 2022 এই নেশ্যনেল কনফাৰেন্স আমি অৰ্গেনাইজ কৰিছোঁ।